কণমানিহঁত ঠিকে আছানে তোমালোক? ময়ো ঠিকে আছোঁ, তোমালোকো চাগে ঠিকে আছা নহয় জানো? তো আজি তোমালোকৰ কাৰণে মই আৰু এটা সাধু লৈ আহিছোঁ দেই। সাধুটোৰ নাম কি জানানে বাৰু? সাধুটোৰ নামটো হৈছে শহাপহু আৰু কাছ। এই সাধুটো এটা কাছ আৰু এটা শহাপহুৰ মাজত চলা এখন ৰেচৰ সাধু। সাধুটো শুনো। এসময়ত এখন জংঘল আছিল। জংঘলখনত এটা শহাপহু আৰু কাছ আছিলে। শহাপহুটোৰ নিজৰ ওপৰত খুব অভিমান যে সি বহুত জোৰকৈ দৌৰিব পাৰে, স্পীডত দৌৰিব পাৰে, যাৰ কাৰণে সি কাছটোক সদায় জোকাই থাকে। এদিন শহাপহুৱে কাছটোক ক'লে যে আমি এখন ৰেচ লগাম, দৌৰ প্ৰতিযোগিতা পাতিম, চাওঁ কোন জিকিব। কাছটোৱে মানি ল'লে। তাৰ পাছত আৰু পিছদিনা ৰেচ হ'ল। এতিয়া কাছটোতো লাহে লাহে যাব পাৰে, সেইটো স্পীডত যাব নোৱাৰে। তো সি লাহে লাহে গৈ আছে, কিন্তু শহাপহুটো দৌৰি দৌৰি বহুত দূৰ পালেগৈ। তাৰ পাছত শহাপহুটো দৌৰি গৈ আছে, গৈ সি এজোপা গছ পালেগৈ। তাতে আৰু দেখিলে কাছ অহাই নাই, তো সি অলপ সময় শুই গ'ল। শুই যোৱাৰ পাছত যেতিয়া সাৰ পাই দেখে কাছটো তাক পাৰ হৈ গুচি গ'ল আৰু কাছটো চেকি গ'ল। তাৰপাছত শহাপহুটোতো লাজ পাই কাছটোক ক'লে যে ক্ষমা কৰিবা বন্ধু, তুমি জিকিলা। তো কণমানিহঁত, এইটো সাধুৰ পৰা আমি কি বুজি পালোঁ যে আমি কেতিয়াও অভিমান কৰিব নালাগে, মানে নিজকে চবতকৈ বেছি পাৰোঁ বুলি দেখাব নালাগে। যদি আমি তেনেকৈ দেখাওঁ, এদিন নহয় এদিন আমাতকৈ বেছি জনা মানুহ ওলাই যায়, নহয় জানো? তো আমি সাধুটোৰ পৰা এইটো কথাই শিকিলোঁ। আৰু মাইনাহঁত, তো তোমালোকৰ যদিহে মোৰ সাধুবোৰ ভাল লাগিছে, মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা, যাতে মই তোমালোকক আৰু সাধু শুনাব পাৰোঁ। বাই বাই।